গুৱাহাটীৰ বজাৰত উভৈনদী বহিৰাজ্যৰ গামোচা তাঁতশালত নহয় দক্ষিণৰ ফেক্টৰীৰ গামোচাৰে ভৰিছে বজাৰ গামোচাক লৈ চৰকাৰী নিৰ্দেশনা অসাৰ চৰকাৰী কাৰ্যসূচীটো বহিৰাজ্যৰ গামোচা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিত প্ৰায়ে দেখিবলৈ পোৱা এইখন অসমীয়া গামোচা অসম এক্সপ্ৰেছ হিমা দাসেও ডিঙিত গামোচাখন লৈ এছিয়ান গেমছত দপদপাই ফুৰা দৃশ্যবোৰ দেখি প্ৰতিজন অসমীয়াই গৰ্বিত কিন্তু অসমীয়াৰ চেনেহৰে গামোচাখনেই হাইজেক কৰিছে বহিৰাজ্যৰ ব্যৱসায়ীয়ে জাতি মাটি ভেটি থলুৱা শিপিনীৰ কথা কোৱা বিজেপি চৰকাৰৰ আমোলত ৰাজ্যলৈ অসমীয়াৰ চেনেহৰ গামোচাখনো আমদানি হৈছে বহিৰাজ্যৰ পৰা স্বৰ্ণকন্যা হিমা দাসক মৰম চেনেহেৰে এনেদৰে পিন্ধাই দিয়া বহু সংখ্যক গামোচাই বহিৰাজ্যৰ ফেক্টৰীত তৈয়াৰী স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতেই স্বৰ্ণকন্যাক বহুতেই পিন্ধালে বহিৰাগত গামোচা একেই ছবি লতাশিলত আছুৰ সম্বৰ্ধনা অনুষ্ঠানতো কিন্তু অসমীয়াৰ গৌৰৱ বিহুৱান আহিছে ক'ৰ পৰা আমাৰ গাঁওবিলাকত আচলতে বহুত মানে এনেকৈ কাপোৰ বনোৱা বহুত মহিলা আছে সবে মানে প্ৰতি ঘৰে ঘৰে যিমান ঘৰ আছে প্ৰতি নিজে নিজে কাপোৰ বনায় আৰু এইবোৰ কাপোৰখন আমি বিকিবলৈ আমি মানে হেৰি পোৱা নাই মাৰ্কেট পোৱা নাই বহিৰাজ্যৰ ফেক্টৰীত তৈয়াৰী গামোচাৰে বজাৰ ভৰি পৰাৰ পিছতো খবৰ নাই চৰকাৰ তথা বিভাগীয় মন্ত্ৰীৰ বজাৰত দুদিন মাত্ৰ সাদেন ভিজিট দিয়েই দায়িত্ব এৰিছে মন্ত্ৰী ৰঞ্জিত দত্তয়ো অসমত তৈয়াৰী গামোচাৰ কোনো তথ্য নাই চৰকাৰৰ ওচৰত নাই ৰাজ্যত শিপিনীৰ প্ৰকৃত তথ্যও চৰকাৰ তথা বিভাগৰ এনে উদাসীনতাৰ সুযোগ লৈয়ে এক অশুভ চক্ৰই বজাৰত মেলি দিছে বহিৰাজ্যৰ গামোচা অসমীয়া জাতিৰ যি গামোচা সেই গামোচা যাতে বাহিৰৰ পৰা আহিব নোৱাৰে তাৰ কাৰণে নিৰ্দিষ্ট পলিচি আৰু আইন তৈয়াৰ কৰিবৰ কাৰণে আমি সদায় দাবী জনাই আহিছিলোঁ মুখ্যমন্ত্ৰী নিজে যিখন গামোচা লৈছে সেইখন যদি অসমত বোৱা গামোচা নহয় বাহিৰত বৈ অহা গামোচা সেইটো ডাঙৰ কথা কাৰণ আমাৰ গামোচা আমাৰ প্ৰতীক আৰু মানুহে অসমীয়া গামোচা বুলি ক'লে অসমৰ পৰা হোৱা বুলিহে মানুহে কিনে বহিৰাজ্যৰ গামোচা সন্দৰ্ভত 200তকৈও অধিক শিপিনীক কৰ্মসংস্থাপন দিয়া ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিপিনী ৰুক্মিণী তালুকদাৰে ক'লে সৰ্থেবাৰী তাঁত শিল্প সমবায় সমিতি ৩৫ বছৰ হ'ল মই কৰবাৰ কাৰণে 200 মহিলা আছে তেওঁবিলাকক মই কৰোঁ কি কপচ কাপোৰ ল'ব আহিনৰ পৰা মই ছোৱালীৰ ঘৰত কোনা যাওঁ অফিচত অনুৰোধ কৰোঁ মোক যেন প্ৰদৰ্শনীক নাম দিয়ে 2004 মই প্ৰথম তিনিচুকীয়াত গৈছোঁ অসমীয়া শিপিনীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা চেনেহৰ গামোচাখনেই দেশে বিদেশে কদৰ লাভ কৰিছে সেই সময়তে ৰাজ্য চৰকাৰে এই শিল্পক কৰা অৱজ্ঞাক সহজভাৱে ল'ব পৰা নাই ৰাজ্যৰ শিপিনীসকলে ব্যুৰো ৰিপৰ্ট DY365